অঞ্জলীয়ে তাইৰ ৩ বছৰীয়া সৰু ল'ৰাটিক লগত লৈ মাকৰ ঘৰত আলহী খাবলৈ আহিছে। আজি ৩ দিন মানেই হ'ল মাকৰ ঘৰত আলহী খাব অহা। হাঁহি ফূৰ্তিৰে মাকৰ ঘৰত অঞ্জলীয়ে তাইৰ সৰু ভনীৰ লগত বহি ৰবাব টেঙা কাটি আছিল। সেইখিনি সময়তে অঞ্জলীলৈ ফোন আহিল যে তাইৰ গিৰিয়েক হেনো প্ৰেছাৰ উঠি বাগৰি পৰিছে। এতিয়া তেওঁক হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। পাৰে যদি আজিয়ে তাইক গিৰিয়েকৰ ঘৰলৈ যাবলৈ ক'ল। অঞ্জলীৰ মনটো অলপ বেয়া লাগিল যদিও টেঙাটো খাই নিশ্চিন্ত মনে সুস্থিৰ হৈ গা পা ধুই ঘৰত যাবলৈ ওলাল। অঞ্জলীৰ বাপেকে তিনিআলিৰ পিনে আগুৱাই থবলৈ চাইকেলখন উলিয়ালে। পিছে বাটতে ৰমেন নামৰ ল'ৰা এজনক লগ পাই তাৰ বাইকতে অঞ্জলীক তুলি দিলে। যিহেতু ৰমেন চহৰৰ পিনে যায় সেইবাবে তাৰ বাইকতে অঞ্জলীক তুলি দিলে। ইফালে অঞ্জলীৰ গিৰিয়েকৰ মৃত্যু কেতিয়াবাই হৈছে, ফোন কলটো অহাৰ আগতেই। কিন্তু অঞ্জলীৰ মনৰ ভাৰসাম্যতা ৰাখিবৰ বাবেহে হস্পিটেলত থকা বুলি কৈছে। সময় ৩ ঘণ্টা উকলি গ'ল। অঞ্জলী ঘৰ গৈ পোৱা নাইহে নাই। ইফালে মৃতদেহ সৎকাৰৰ সময় উকলি যাব ধৰিছে। অঞ্জলীৰ ফোন চুইচ অফ। অঞ্জলীৰ বাপেকক ফোন কৰি সকলো ঘটনাখিনি অঞ্জলীৰ দেউৰে কৈ দিয়ে। কিন্তু অঞ্জলীহে এতিয়ালৈ ঘৰ গৈ পোৱা নাই। অঞ্জলীৰ বাপেকে ৰমেনলৈ ফোন লগালে। পিছে ৰমেনেতো কেতিয়াবাই বাছ ষ্টেচনত অঞ্জলীক নমাই দিয়া বুলি ক'লে। ৰাতি হৈ গ'ল। অঞ্জলীৰ এতিয়ালৈ একো খবৰে নাই। কিবা অঘটন ঘটা বুলি ভাবি অঞ্জলীৰ গিৰিয়েক ঘৰৰ পৰিয়ালে মৃতদেহটো মৃগত থোৱাৰ ব্যৱস্থা কৰিলে। পিছদিনা বাতৰি কাকতত খবৰ আহিলে যে ৰাস্তাৰ কাষতে ৩-৪ বছৰীয়া এটি শিশু পোৱা গৈছে। পুলিচে উদ্ধাৰ কৰিছে শিশুটিক। সেই শিশুটি আন কোনো নহয়, অঞ্জলীৰ পুতেকটোহে। কিন্তু অঞ্জলীৰহে খবৰ পোৱা নাই। ঘটনাটো কোনোবা ফালে মৰি যোৱা বুলি অঞ্জলীৰ গিৰিয়েকৰ পৰিয়ালে এজাহাৰ এখন দিলে আৰু তাইক বাট নেচাই দেউৰেকে অন্তিম সৎকাৰ কৰিলে। ঘটনা ৫ দিন পাৰ হৈ গ'ল। কিন্তু এতিয়ালৈ অঞ্জলীৰ খবৰ নাই। পুলিচেও একো সংসূত্ৰ পোৱা নাই। ৬ষ্ঠ দিনৰ দিনা অঞ্জলীৰ লাপাত্তাৰ কথা টিভি, পেপাৰ সকলোতে ফটোৰে সৈতে খবৰ ছপাই দিলে। ছচিয়েল মিডিয়াতো হাজাৰ হাজাৰ শ্বেয়াৰ গ'ল। অৱশেষত ১৩ দিন পাৰ হৈ যোৱাৰ পিছত অঞ্জলীৰ খবৰ আহিল। তাই কোনো দুৰ্ঘটনাত নোহোৱা হোৱা নাই, বৰঞ্চ নিজ ইচ্ছামতে আনৰ লগত বিয়া হ'বলৈ পলাই গৈছে। বিয়া হ'বলৈ এগৰাকী মাতৃয়ে পূৰ্বৰ নিষ্ঠুৰ প্ৰেমৰ বাবে নিয়তি হৈ সেই নিৰ্দোষী শিশুটিক ফুটপাথত হত্যা কৰি পেলাই থয়। অৱশেষত পুলিচে অঞ্জলী আৰু তাইক পলাই লৈ যোৱা ল'ৰাজনক গ্ৰেপ্তাৰ কৰিলে। সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰত অঞ্জলীয়ে সকলো কথা খুলি ক'লে যে তাইক জবৰদস্তি অম্লানলৈ বিয়া দিছে অঞ্জলীৰ পৰিয়ালে। কাৰণ তেওঁ বহুত ধন সম্পত্তি, টকা পইচাৰ মালিক আছিল। অঞ্জলীক একো এটা নুসুধাকৈ বিয়া ফিক্স কৰি পেলাইছিল। কিন্তু তাই যে আগৰ পৰাই ৰমেন নামৰ ল'ৰাজনক ভাল পাই আছিল, সেই কথা তাইৰ ঘৰৰ মানুহে নাজানিছিল আৰু ক'বলৈ সুযোগো দিয়া নাছিল। বিয়াৰ আগতে তাইক ঘৰতে বন্দী কৰি ৰাখিছিল। পিছে প্ৰেমক জানো বাধা দিব পাৰি। বিয়াৰ পিছতো সিহঁতৰ মাজত লিলিমাই চলি আছিল। অম্লানক ৰাতি ভাতৰ লগত টোপনি যোৱা টেবলেট খুৱাই ৰমেন অঞ্জলী লিলিমাই চলিছিল। অম্লানৰ মৃত্যু প্ৰেছাৰ উঠি নহয়, অঞ্জলীয়ে দিয়া বিশেষ বিষ পয়জনৰ বাবেহে হৈছে, যিটো লাহে লাহে কাম কৰে। সেয়ে সম্পূৰ্ণ বিষৰ ক্ৰিয়া সম্পূৰ্ণ হোৱাৰ ৩ দিন আগতেই অঞ্জলীয়ে মাকৰ ঘৰত আলহী খাব অহাৰ চলেৰে ৰমেনৰ লগত পলাই যোৱাৰ প্লেন বনালে। আৰু প্লেন ছাকচেছো হ'ল। কিন্তু দুৰ্ভাগ্যজনতো ধৰা পৰিল। নহ'লে ১৪ দিনৰ দিনা সিহঁত অন্য দেশলৈ যোৱাৰ ব্যৱস্থা কৰিছিল। পিছে সিহঁতৰ লগত যি হ'ব লাগিছিল সেয়াই হ'ল। শেষত ৰমেন আৰু অঞ্জলীক আইনী প্ৰক্ৰিয়াৰ জৰিয়তে উচিত শাস্তি প্ৰদান কৰিলে। এয়াই আছিল ইচ্ছাবিহীন বিবাহ। ধন্যবাদ বন্ধুসকল। কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাই দিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব।